হে গাইজ কি খবৰ সবৰে আশা কৰিছোঁ চাগে সবে ভালে আছে আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু গাইজ আজি বৰ্তমান মই আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত আৰু আমি গাইজ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গৈ আছোঁ লংকেশ্বৰ মন্দিৰ আৰু ইয়াৰ পৰা আপোনাৰ লংকেশ্বৰ মন্দিৰলৈকে 1-2 কিলোমিটাৰ আৰু আজি মোৰ লগত যাব হানসৰাজ ইফালে আছে হানসৰাজ হেল্ল' ব্ৰ তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক আমি এতিয়া গৈ আছোঁ লংকেশ্বৰ মন্দিৰ আৰু এইটো হ'ল আপোনাৰ গণেশ মন্দিৰ তো আমি গণেশ মন্দিৰৰ মাজেৰে সোমাই গৈ আছোঁ ইফালে তো গাইজ ফাইনেলি আহি পাই গ'লোঁ লংকেশ্বৰ মন্দিৰৰ ওপৰত যোৱা খটখটি এই চিৰিটোৰে ওপৰত খোজকাঢ়ি গ'লে আমি পাই যাম লংকেশ্বৰ মন্দিৰ আৰু গাইজ এই চিৰিটোত আপোনাৰ 350টা খটখটি আছে মানে চিৰি আছে 350টা আমি চিৰি পাৰ কৰিলে আমি পাই যাম মেইন লংকেশ্বৰ মন্দিৰ তো গাইজ আমি ৰেডি যাবৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাইজ ইয়াতে লিখা আছে বেনাৰত ইয়াতে লিখা আছে বেনাৰত আপোনাৰ চিৰিত আপুনি ল'ৰা ছোৱালী আড্ডা মাৰা বা ইয়াতে বহা নিষেধ আছে তো আমি নবহোঁ বাৰু ডাইৰেক্ট আমি 350টা চিৰি খোজকাঢ়ি মন্দিৰলৈকে গৈ আছোঁ চ' গাইজ এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আধা চিৰি খোজকাঢ়ি পাৰ হ'লোঁ অলপ ভাগৰ লাগিছে আৰু ইয়াতে আমি আইতা এজনী লগ পাইছোঁ ইয়াতে আৰু আপোনাৰ নামটো কৈ দিয়ক আপোনাৰ নামটো কি বিনা তো গাইজ এই আইতাজনীৰ নাম হ'ল বিনা তেখেতে অকণমান দুৰ্বল আৰু কথা কোৱাত চ' আমি কিবা এটা দি দিওঁ বুলি ভাবিছোঁ আইতা এইটো লওক ঠিক আছে হা ভালকৈ থাকিব আইতা চ' গাইজ বহুত দূৰ খোজকাঢ়ি আহিলোঁ আৰু ইফালে দাদা এজনে দাদা আপুনি ইয়াতে থাকে চিৰিবোৰ চাফ কৰি আছে সদায় চাফ কৰেনে চিৰিবোৰ ঝাৰু দিয়ে নে ডেইলি দিয়ে ন তো দাদা এজনে ইয়াৰে চিৰিবোৰ সাৰি আছিলে সেই গতিকে লগ পাই কথা পাতিলোঁ তো গাইজ আমি এতিয়া পাম আৰু বেছি টাইম নাই আহি আমি এতিয়া ইয়াৰে ৰাস্তাৰ মাজতে শনি মন্দিৰ পালোঁ আপোনালোকে চাব পাৰে এইটো শনি মন্দিৰ দেও কিবা এটা কথা সুধিব পাৰিম নে ইয়াতে সুধি আছোঁ দেও মানে এই শনি মন্দিৰটো মানে কিমান পুৰণা হয় শনি মন্দিৰটো আজিৰ পৰা 2005তে তৈয়াৰ হৈছিল 2005ত বনোৱা হৈছিলে ন আচ্ছা তো আৰু কিমান দূৰ আছে আপোনাৰ সেয়া মেইন মন্দিৰটো পাব লাগিলে অলপ দূৰ গ'লে পাই যাম ন তো গাইজ আপোনালোকে চাব পাৰে এইটো শনি মন্দিৰ ধূপ চাকি আদি মন্দিৰৰ ভিতৰত জ্বলোৱা নিষেধ তো ভিতৰত ইয়াতে ধূপ চাকি জ্বলোৱা নহয় চাগে বাহিৰত জ্বলোৱা ফেচিলিটিও ৰাখিছে আৰু তো আমি ইফালে যাব লাগিব আৰু তলৰ পৰা আহিছোঁ ইফালে আমি আকৌ বহুত চিৰি খোজকাঢ়িব লাগিব খোজকাঢ়ি গ'লে আমি মেইন মন্দিৰ পাই যাম তো গাইজ এতিয়া আমি ইয়াৰ পৰা শনি মন্দিৰৰ পৰা ওলাই গৈ আছোঁ ভগৱান হে কहाँ रे तू হে খুদা আহি পাই গ'লোঁ হনুমান মন্দিৰ আৰু হনুমান মন্দিৰটো মোৰ পিছফালে আছে আপোনালোকে চাব পাৰে হনুমান মন্দিৰ শনি মন্দিৰৰ অকণমান পিছফালে আৰু ওপৰত হনুমান মন্দিৰটো আছে দেখাই আছোঁ আপোনালোকক मैं भी खोया हूँ मुझे घर बुलाता है भगवान है कहाँ रे হনুমানৰ ভাস্কৰ্য শিল্পী খগেন দাস মনোজ দাস নয়নমণি দাস ফটাশিল আমবাৰী গুৱাহাটী এই হনুমান মন্দিৰটো কিমান বছৰ পুৰণি আমাৰ এইটো বেছি পুৰণি নহয় 2016 8 আগষ্টত স্থাপিত কৰা হৈছে আচ্ছা 2016 8 আগষ্টত এইটো কোনে বনাইছিলে এই মন্দিৰটো এইটো মন্দিৰ বনাইছে অনাদৰ ঠাকুৰীয়া হনুমান পূজাৰ দিনাখন ডাঙৰকৈ পূজা পাতল কৰা হয় নেকি ইয়াতে হোমচুম কৰা যায় ইয়াতে হোমচুম কৰা যায় ন ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক হয় ক'ৰ পৰা আহিছে মই আপোনাৰ আহিছোঁ চানমাৰী গুৱাহাটী চানমাৰী ওচৰতে বেছি দূৰ নহয় বহুত ডাঙৰ বিশাল এটা হনুমান
ইয়াতে আছে আপোনাৰ চাব পাৰে है सुना ये पूरी धरती तू चलाता है मैं बहुत तলৰ পৰা খুচকাৰি আহিলো পুৰা ভাগৰ লাগি গৈছে 350টা খটখটি বগোৱা ধেমালি নহয় এতিয়া পুৰা ভাগৰ লাগি গৈছে আৰু ইফালে সূৰ্যটো ওলাই আছে পোৱা নাই আৰু পাম আৰু বেছি টাইম নাই অলপ ভাগৰ হৈছে ইয়াতে ৰেষ্ট লৈ লৈছোঁ তো গৈ আছোঁ এতিয়া Oh my god guys, finally বহুত দূৰ চিৰি 350টা চিৰি উঠি ফাইনেলি আমি পাই গ'লো লংকেশ্বৰ ধাম লংকেশ্বৰ পাহাৰত থকা লংকেশ্বৰ ধামটো আৰু পিছফালে চাওক ওৱাও কিছু সুন্দৰ কিছু ধুনীয়া হয় লংকেশ্বৰ মন্দিৰটো আৰু আপোনালোকক মই দেখাই আছোঁ ভিতৰত গৈ আপোনাৰ ইয়াতে লিখা আছে শ্ৰী শ্ৰী লংকেশ্বৰ ধাম তো আমি এতিয়া ইফালে সোমাই গৈ আছোঁ ভিতৰলৈকে ইয়াতে চেণ্ডেল আমি খুলি থৈ যাওঁ भगवान है कहाँ रे तू है खुदा है कहाँ रे तू মই এতিয়া বৰ্তমান আছোঁ পুৰা মেইন মন্দিৰৰ ভিতৰত দেও পূজা কৰি আছে হয় দে আপোনাৰ কিছুমান দুটামান কথা সুধিব পাৰিম নে এই মন্দিৰটো আপোনাৰ কিমান দিনৰ পুৰণি মন্দিৰ এইটো আপোনাৰ এইটোতো প্ৰায় 200-300 বছৰ আগৰে কথা মন্দিৰ এইটো মন্দিৰ নাছিল হয় হয় এনে থানখন আছিল এনে থানখন আছিলে 200 বছৰ 1972 চনৰ পৰাই এটা ভকত বহিছিলে আগত বাক্সাগাঁও আছিল কিবা আছিল সেই 1972 চনত হেৰি তাৰমানে এটা ভকত বহিছিল আৰু তেতিয়াৰ পৰাই চলি আহিছে আৰু ভকত নোহোৱাকৈ বহু যুগ গুচি গৈছে হয় হয় কেটাৰ যুগতে বোলে ৰাৱণে আহি তপস্যাও কৰিছে হয় নেকি ৰাৱণে আহি তপস্যা কৰাৰ কাৰণে ৰাৱণেটো মহাভক্ত আছিল তো শিৱৰ এই শিৱই বৰদান দিছিল তোমাৰ পূজা আৰু মোৰ পূজা হৈ থাকিব থাকাই পৰিছিল এইখন পাহাৰখনৰ নাম কি হয় এইটো লংকেশ্বৰ পাহাৰ মানুহে মানে কোৱা মতে আৰু ৰাৱণে আপোনাৰ আৰাধনা কৰিছিল তপস্যা কৰা বুলি কয় আৰু আচ্ছা ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক বহুত ডাঙৰ প্ৰকাণ্ড এটা শিৱলিংগ দেখাই আছোঁ শিলৰে এয়া চাব পাৰে আপোনালোকে এইটো গোটেই পাথৰ শিল হয় শিৱলিংগ ইয়াৰে ছাইডত 2-3টা শিৱলিংগ আছে সৰু আৰু চবতকৈ ডাঙৰ শিৱলিংগটো আপোনাৰ পাথৰৰ চাপ এইটো শিৱলিংগ মাই গড বহুত ডাঙৰ এটা শিৱলিংগ হয় আৰু ইয়াৰে পণ্ডিতসকলে কোৱা মতে এই লংকেশ্বৰ মন্দিৰটো আপোনাৰ ইয়াতে ৰাৱণে শিৱক আৰাধনা কৰিছিলে সেই গতিকে ইয়াতে লংকেশ্বৰ মন্দিৰ স্থাপিত হৈছিলে তো সেয়াই আৰু তো এতিয়া মই গৈ আছোঁ ইয়াৰ পৰা বাহিৰত ওলাই তো আজি বহুত ভাল লাগিলে এই মন্দিৰটো দৰ্শন কৰি প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ এই মন্দিৰটো দৰ্শন কৰিবৰ কাৰণে বহুতৰ মুখত নামটো শুনি আছিলোঁ তো ফাইনেলি আজি আহি ভাল লাগিলে তো গাইজ আজিৰ ভিডিঅ'টো মই বেছি দীঘল নকৰি এইখিনিতে শেষ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ গাইজ মই ভিডিঅ'টো এই লংকেশ্বৰ মন্দিৰতে সমাপ্ত কৰিছোঁ নমস্কাৰ ना तो गिरजे मिले तुझे